ভাগ বতৰা চলিছে নেকি? ভাগ বতৰা ইয়াতে হৈছে। লয়া লয়া চোৱাই নাই Let's go. बोला फाइनली আৰু লগ হ'লগে ইয়াৰে টানি আছে সিহঁতি মানে নেৰাই হৈছে দুইজনী হা ৰ'বা আহিব দিয়া ফাইনেলি আমি গাড়ী ওচৰ আহি পালোহি এতিয়া চব দি দিয়া লয়াক এতিয়া চব দিয়া অলপ দেৰি পিছত আকৌ চব লৈ ল'বা গৈ আছো আমি ঘৰ পালোহি তুমি স্কুল লাইছা তো ফাইনেলি আমি আহি পাই গ'লো আৰু আপোনালোকে অহাৰ পৰা মানে কি মই ফোন কৰিব একো মানে ব্লগিং কৰিবলৈ সময়ে পোৱা নাই আৰু যিসকলে নতুনকৈ ছাবস্ক্ৰাইব কৰিছে এয়া মই চিনাকি কৰি দিওঁ এয়া মোৰ ভাইটিৰ ছোৱালী লয়া হাই কোৱা আমাৰ কাজিন আৰু মই প্ৰায়ে আপোনালোকক কৈ থাকোঁ ব্লগত লয়াৰ কথা আৰু যিসকলে আগৰ পৰা চাই আছে তেওঁলোকে চিনি পাবই লয়াক তো ঠিক আছে তেন্তে এতিয়া মই অকণ শুই লওঁ গোটেই ৰাতি শুব পৰা নাই একদম ইমান আমনি কৰিছে তাই ৰাতি মানে এক্সাইটমেণ্টত তেখেতে শুবই নোৱাৰিলে তো এতিয়া আকৌ শুই লওঁ So friends, এতিয়া মানে কি আৰু ভালকে শুই থাকোঁতে মানে একদম দবা পিটন বৰষুণ একদম মানে পুৰা বৰষুণ ইয়াত সেইটো বৰষুণ আমি বেংগলোৰত পোৱাই নাছিলোঁ তো এতিয়া ইয়াত আহি মানে একদম এনেকুৱা বৰষুণ এতিয়া চাওক ঠাণ্ডা বুলি মই এতিয়া এয়া উলিয়াই পিন্ধিছোঁ এইটো মই মাহঁতলৈ আনি দিছিলোঁ হেৰিৰ পৰা জাপানৰ পৰা আহোঁতে মাহঁতে নিপিন্ধে সেইটো এনেই পেলাই থৈছিলে এতিয়া মই ঠাণ্ডাত তাৰমানে এতিয়া এনেকৈ উলিয়াই পিন্ধিবলগীয়া হৈছে এতিয়া আমি ভাত খাবলৈ ৰেডি হৈছোঁ আৰু ভাতৰ আয়োজন মই দেখাইছোঁ আমাৰ ঘৰত মই আগতেই কৈছোঁ আমাৰ ঘৰত খুব এইবিলাক শাক পাচলি জাতীয় বস্তু খুব খায় তো মোৰ ফেভৰেট এতিয়া মায়ে বনাই থৈছে হেৰি কি বনাই থৈছে মা কলডিল মই বহুত ভাল পাওঁ তো কলডিল বনাই থৈছে আৰু মই আপোনালোকক এটা বস্তু দেখাইছোঁ আৰু বস্তুটো হৈছে এয়া চাওক পুৰা আচাৰৰ লাইন মই এতিয়া কৈ দিছোঁ আপোনালোকক কি আচাৰ মায়ে পুৰা আচাৰ বনাই থৈছে এয়া হৈছে আপোনাৰ নেমু আচাৰ এইটো নেমু আচাৰ এয়া তিতা কেৰেলা আচাৰ এইটো জলকীয়া আচাৰ এইটো বিলাহী আচাৰ আৰু এইটো মাংসৰ আচাৰ এয়া মাংসৰ আচাৰ গাহৰি মাংসৰ আচাৰ আৰু লাষ্টৰটো এইটো বেঙেনা আচাৰ তো এই গোটেই আচাৰ আপোনাৰ মানে কিমান লোভৰ পানী কাৰ পৰিছে কমেণ্ট ছেকশ্যনত ক'ব মোৰ একদম কাহ আহি গৈছে আৰু এইফালে পুৰা নেমু আৰু আজি খানা হৈছে এয়া আমাৰ কলডিল ভাজি এয়া হৈছে ভাতকেৰেলা ভাজি ভাত আৰু আচাৰ এতিয়া বাচ্ছা পাৰ্টি এতিয়া ভাত খাই আছে আমাৰবিলাকৰ নাকামি আৰম্ভ হৈ গ'ল ইটো নাখাওঁ এইটো মানে কি কৰিছা তুমি হাত ধুলা অথনি ইমান খেলিলা ব'লা হাত ধুবা আৰু এইফালে ৰাতিপুৱাই বোৱাৰীয়ে বনাই থৈ যোৱা আমাৰ তোমাৰ মা আমাৰ বোৱাৰী এইটো কি আছিলে পটল আৰু মই প্ৰথম দেখিছোঁ হয়নে পটল আলু আৰু হেৰি পনীৰ আৰু এইফালে নেখায় একো নেখায় তো এতিয়া জোৰ জবৰদস্তি মায়ে একদম মুখত ভৰাই দিছে তাই তো ঠিক আছে আমি খাই লওঁ এতিয়া তাৰপিছত আপোনালোকক লগ কৰি আছোঁ আৰু এইফালে আমাৰ নাচনী ৰেডি হৈ গ'ল স্কুল যাবলৈ হা তুমি তাই বহুত ধুনীয়া বিহু নাচিব শিকিছে নাচাচোন নাচা এবাৰ নাচি দে তাৰপিছত যাব দেৰি হৈছে আৰু আজি আমাৰ ব্ৰেকফাষ্ট হৈছে আলু গুটি আলু লুচি বনোৱাৰ তৈয়াৰী চলিছে এইফালে তাৰপিছত মই ৰাতিপুৱা দেখাই দিছোঁ আৰু ৰাতিপুৱা আপোনালোকৰ মুখৰ একদম লোভৰ পানী পৰি যাব দেই এয়া আমাৰ বোৱাৰীয়ে বনাই থৈছে তাই স্কুল যোৱাৰ আগতে মোৰ কাৰণে চিকেন উইথ আলু এতিয়া মায়ে বনোৱা কোমল কোমল পৰঠা
আবিয়া নন্দিনীয়ে খাইছে কেনেকুৱা লাগিছে ভাল পাইছা আজি য়েছ আৰু আমি কালি আমি ডিব্ৰুগড় পালোহি তাৰপিছত আজি আমি নেক্সট দিনাখনে গৈ আছোঁ ইয়াৰ পৰা গৌৰীসাগৰলৈ কাৰণ আমাৰ গৌৰীসাগৰ অ'কে তাৰপিছত মানে কি কাইলৈ আমাৰ গৌৰীসাগৰ এটা মানে কি আৰু এটা পূজা আছে তো সেইকাৰণে আৰু আপোনালোকক এতিয়া মই দেখাবলৈ গৈ আছোঁ আমাৰ ইয়াত মানে ডিব্ৰুগড় আজি কি আয়োজন চলি আছে তো দেখাইছোঁ বলক কঁঠালৰ ভাজি এতিয়া বৰ্তমান এনেকৈ হৈ আছে উতলি আছে কঁঠালৰ ভাজি তো সেয়ে কঁঠালৰ ভাজি আৰু মাংস চাংস খাই তাৰপিছত আমি যাম এতিয়া সেইবিলাক খাই মেলি আৰু অলপ দেৰি পিছতে আমি গৈ আছোঁ গৌৰীসাগৰলৈ তাৰপাছত আপোনালোকক মই গৌৰীসাগৰৰ পৰা কি হৈ আছে মই দেখাম গৌৰীসাগৰত আছোঁহি আৰু আজি দুদিন হ'ল গৌৰীসাগৰত আৰু আহি মানে একচুৱেলি মই ব্লগ সেই ডিব্ৰুগড়ৰ পৰা অহা ব্লগ মানে শেষেই কৰিব পৰা নাই মানে ব্লগ কৰিব পৰা নাই একচুৱেলি ঘৰত খুব মানে বিজি হৈ আছিলোঁ বৌৰ মানে পঞ্চামৃত আছে এটা ভাল খবৰ আমাৰ ঘৰৰ মানে মোৰ বৌৰ মানে পঞ্চামৃত আছিলে তো সেইকাৰণে অলপমান মই শ্বুট কৰি থৈছিলোঁ ভিডিঅ'টো আপোনালোকক দেখুৱাম আৰু তেনেকৈ ব্লগিং কৰা নহ'লে কাৰণ এনেকুৱা সময়ত একচুৱেলি ব্লগিং কৰিব ভাল নালাগে এতিয়া আমি গৈ আছোঁ টাউনলৈ মানে শিৱসাগৰ টাউনলৈ একচুৱেলি গৌৰীসাগৰৰ পৰা এতিয়া আমি শিৱসাগৰ গৈ আছোঁ দেখুৱামেই আহি আছোঁ আগত বাফেলো চাওঁ আপোনালোকেও চাই লওক ডাঙৰ একদম ৰুদ্ৰসাগৰ মোৰ এইখিনি ৰাস্তা বিৰাট ধুনীয়া লাগে গছৰ তলত মানে বিৰাট ধুনীয়া এইখিনি তো এতিয়া আমি গৈ আছোঁ শিৱসাগৰ টাউনলৈ সিহঁতি মানে কি খাওঁ মানে একদম খাবৰ কাৰণে উৎপাত কৰি আছে চ' সেইকাৰণে এতিয়া ওলাই গৈছে ইমান দিয়ে যে কেলে ফুটবিলা কোনফালে দলমুখ চাৰিআলি নহয় জানো দাদা হয় হয় কোৱা ফাইনেলি আমাৰ ইয়াত বজাৰ হৈ গ'ল খোৱা বোৱা হৈ গ'ল চব হৈ গ'ল শ্বপিং হৈ গ'ল তো এতিয়া আমি গৈ আছোঁ ঘৰলৈ মানে শিৱসাগৰ পৰা গৌৰীসাগৰ গৈ আছোঁ আধা ঘণ্টামান লাগে চ' আজি ব্লগটো ইমানতে সামৰিলোঁ আৰু অতি সোনকালে আকৌ এটা নতুন এটা ব্লগত আপোনালোকক অতি সোনকালে লগ পাম চ' তাকে কৈ ৰিটাই আজি বাই বাই